এইয়া আপোনালোকে দেখিবলৈ পাইছে তাৰমানে মোক মেকআপ কৰিছে আৰু গানৰ মানে এটা শ্বুটিঙৰ কাৰণে কিন্তু মেকআপটো দেখি এনেকুৱা লাগিছে যেনিবা মই ভূতৰ কিবা শ্বুটিংহে কৰিব যাওঁতেহে লাগিছে আৰু হয় নহয় বাৰু আপোনালোকে ভালকৈ চাওক বাৰু মেকআপটো দেখি সেনেকুৱাই লাগিছে আৰু কিবা ভূতৰ হেৰি কৰিব যাওঁতে এইফালে হৈছে মেকআপ আৰ্টিষ্ট তো এই মেকআপ আৰ্টিষ্টে বনাই দিছে আৰু পপীয়া মেন ভূত সেনেকুৱাই লাগিছে তাৰমানে ভূতটোৰ নিচিনা বাকী এনেই আৰু ধেমালিকে ক'লোঁ আৰু দেই ভূতৰ মেকআপ হোৱাৰ পিছতে তাৰমানে পূজাটো কৰি লোৱা হৈছে কৰি লোৱা মানে কি আৰু মন্ত্ৰটো গাই লওঁ দেই ওম নমো নমো নাৰায়ণ প্ৰসন্ন হৈ কমায়া নিৰ্জন এই বোলে শ্বুটিঙৰ টাইমত একো ভুল ভাল নহ'লে হয় আৰু কৃষ্ণ বঢ়িয়া বঢ়িয়া তো এতিয়া আমি আহি গ'লোঁ মানে ফাৰ্ষ্ট লোকেশ্যনৰ জেগাডোখৰলৈ প্ৰথম আমি তাৰমানে এই স্কুলখনতে কৰিম আৰু আমি তাৰমানে এতিয়া যিটো গান কৰিবলৈ লৈছোঁ মানে প্ৰেমৰে লীলা বুলি কোৱা যাত আৰু এইফালে ছিংগাৰ নৱ গানটোৰ বিষয়ে কৈ দে কিবা কিবি গানটো বহুত সোনকালে আহিব আজি মানে প্ৰথম দিন হৈছে শ্বুটিঙৰ দুদিনীয়া হ'ব বুলি ভাবিছোঁ মানে এতিয়ালৈকে ষ্টাৰ্ট হোৱাই নাই হ'বহে এতিয়া আমাৰ শ্বুটিং বাকী গানটো কেনেকুৱা কি কৰে আকৌ গানটো অকণমান ইয়াৰ কথাখিনি তাৰমানে নোলাই যে ছিংগাৰটো সেইকাৰণে মই কৈছোঁ বাৰু গানটো এটা বৰ ভাল লগা মানে ভাল মজা লগা গান আৰু মোৰ ফালৰ পৰা মজা লগা বুলি কৈছোঁ আৰু নিজে শ্বুটিং কৰি যেতিয়া মজা বুলি ক'বই লাগিব খালী হ'লেও মানে গানটো মজা আছে প্ৰেমৰে লীলা বুলি আছে গানটো আমি এতিয়া ধুনীয়াকৈ কৰি আছোঁ তো আপোনালোকে গানটো মানে মৰম দিব বুলি আশা কৰিলোঁ আৰু নে কি সকলোকে ধন্যবাদ জনাইছোঁ আৰু কি কয় এষাৰকৈ কৈছা আকৌ এডোখৰ কয় আকৌ ৰখি দিয়ে অতি সোনকালে চাবলৈ পাব আপোনালোকে অতি সোনকালে মানে কি হ'ল লিংক ডিছক্ৰিপশ্যনত দিয়া আছে আপোনালোকে গৈ মেলি ধুনীয়াকৈ মেইন গানটো শুনিব পাৰে এইটো এনেই ব্লগিং আৰু তো ধুনীয়াকৈ আপোনালোকে মৰম দিব বুলি আশা থাকিল আৰু গানটোক দেই প্ৰেমৰে লীলা পপিয়ে মানে এতিয়া প্ৰেমৰ লীলা হয় নাই এই এয়া মানুহটোক দেখি পিনে মোৰ এটা কথা মনত পৰিছে দেই दरअसल हम 5 रुपए वाला चिकन बिरयानी खाए थे अरे बड़ा कमजोर लेग पीस है इस मुर्गी को पोलियो हो गया था क्या কাৱা বিৰিয়ানী আৰু সেনেকুৱা নাই দেখা নাই ইয়াকনো কাৱা বিৰিয়ানী কাৱা বিৰিয়ানী এইফালে আছে হাই কৈ দিয়া এই মজা স্কুলত হৈছে আৰু স্কুলৰখিনি মানে এতিয়া ধুনীয়াকৈ সৰু সৰু ল'ৰা ছোৱালী লৈ মেলি প্ৰেমৰে লীলা মিহি মিহিকৈ তাৰমানে আমাৰ শ্বৰ্টবিলাক হৈ আছে ধুনীয়াকৈ দি আছোঁ আৰু আপোনালোকে চাই থাকিব আৰু নেকিবা ইয়াৰ পিছতে এতিয়া তাৰমানে হাত মোচা অভিযান চলিব নে কি হাত মুচিবি না ধুবি অঁ আকৌ মিছা এটা আছে ন চুমা এটা দি দে অঁ মজা মই পালোঁ আপুনি পালে নাই কৈছে মই কিন্তু নাই পোৱা দেই হাঁহিছা 500 টকাত পাই জানো মই গমেই নাপাওঁচোন तू समझा हाँ नहीं तू समझा नहीं তো এইফালে তাৰমানে পুৰা শ্বুটিং চলি আছে আমাৰ বাকী এইফালে হিৰইন কেইজনী বাকী তোমালোকে কিবা ক'বা এতিয়া গানটোৰ বিষয়ে বহুত ধুনীয়া গান এটা আহি আছে অসমীয়া আৰু ইমান একো নহয় কোৱা ধুনীয়া তাৰপিছতে আপোনালোকে চাব বুলি আশা ৰাখিলোঁ আৰু পপিয়া মেন দা অৰ্থাৎ ক্ষীৰোদ দাদা বহুত ধুনীয়া অভিনয় কৰিছে চাব গানটোৰ নাম কৈ দিয়া প্ৰেমৰে লীলা ন আৰু এইফালে কোকো কোলা পেপচি তোমালোকে দেই समझ रहे हो आप তো এইফালে তাৰমানে আপোনালোকক কচুপাতৰ ডান্স এটা দেখাম চাব দেই আগতে তাৰমানে সৰুতে আমি এখন কচুপাত আৰু হা সৰুতে খেলিছিল নাই এইটো মানে উফ ইমান গৰম হ'লেও আছে তোমালোকলৈ বহুত মৰম ইমান গৰম এনেকৈ শ্বুটিং কৰিলোঁ এতিয়া তাৰমানে আধাতে একদম পূৰা দেখিছে নে ধুৰ ধুৰা বৰষুণ প্ৰেমৰ লীলা শ্বুটিং কৰি থাকোঁতে তাৰমানে প্ৰকৃতিয়েও লীলা দেখাই দিছে আৰু হেল্ল' আজি তাৰমানে আকৌ বেলেগ এটা দিন আৰু মানে আজি নেক্সট ডে বুলি কোৱা যায় নেক্সট ডে আপোনালোকে দেখিব পাৰিছে পপি মানে এটা নতুন ৰূপত যেন গোটেইটো অকণমান ৰজা অলপ টাইপৰ মানে এনেকুৱা কিবা এটা দেই তো এতিয়া হিৰইনো মানে ওলাই মেলি আহি গ'ল এতিয়া অকণমান ইয়াতে হ'ব এইডোখৰতে গোটেই ডাইৰেক্টৰ চাইৰেক্টৰ ৰখি আছে কেমেৰামেন আমাৰ এইফালে ৰেডি
এটা হ'ব এতিয়া তো আপোনালোকক অকণমান দেখাই থাকিম এনেকৈ চাই থাকিব বুলি আশা কৰিলোঁ ই বেছি দীঘল নকওঁ বাৰু অকণমানি আছে এইখিনি চাই থৈ যাওক এয়া হিৰইনৰ 360 ভিউ কিছু দৃশ্যাংশ আপোনালোকে দেখিব পাৰিছে প্ৰেমৰ লীলা নামটো কৈ দিয়া প্ৰিয়ম পূজা প্ৰিয়ম পূজা গোপনে গোপনে কথাবোৰ ৰাখিছো কেনেকৈ খুলি মই ভয় তো এয়াই আৰু মানে শ্বুটিঙৰ মাজত অলপমান ধেমালি চেমালি চলে আৰু এনেকেই মানে অলপ দেখালোঁ আৰু বাকী আপোনালোকে গোটেই মানে যিটো গানৰ ভিডিঅ'টো আছে যদি চাবলৈ বিচাৰে তেতিয়াহ'লে মানে লিংক ডিছক্ৰিপশ্যনত দিয়া আছে আৰু লগতে পিন কমেণ্ট কৰি দিয়া আছে আপোনালোকে গৈ মেলি গানটো চাবগৈ পাৰে আৰু থেংক ইউ ভিডিঅ'টো শেষলৈকে চাব দেই